ভাইটি তো ক্লাছৰুম পালিহি যা সোমাবি আৰু ছুটি টাইমত অকলে নাযাবি দে হেৰাই থাকিবি মোলৈ ৰখি থাকিবি গেটৰ ওচৰত দেই হ'ব বাৰু বা ঐ তহঁতি অথনি আহিলি নি বল ক্লাছলৈ যাওঁ এতিয়া ছাৰহেঁতি সোমাবহি নহ'লে এতিয়া কবিতাটো আধা মুখস্থ দিছিলোঁ নহয় কেনেকুৱা নহয় চাহটো মাৰি খানো চাহখন মই যে পাৰিলোঁ পাই হাতখন ইমান বিষাইছে কবিতাটো আধা মুখস্থ হ'ল আধা মুখস্থ দিলে তথাপিতো মাৰ খালোঁ কেনেকুৱা নহয় চাহটো ইমান টানছে মাৰ বিষাইছোঁ মই যে পাৰিলোঁ পাই সেইকাৰণে মই মাৰি নেখালোঁ পাৰিলি যদি পাৰিলি কি একেষাৰ কথা কৈ আছ অথনিপা জহৰি আছ দেই তাই মই জহা থাকি ভাল পাওঁ ডাঙৰ কথাটো শুন নিচিনাকে বাৰে বাৰে একেষাৰকে কৈ আছে ষ্টুডেণ্ট তোমালোকক মই এতিয়া বৰ্ডত কেইটামান অংক পাতি দিম আৰু তোমালোকে সেই অংককেইটা কৰিবা কোনেও কাৰোৰ পৰা নাচাবা কিন্তু মই ৱাৰ্ণিং এতিয়াই দি দিছোঁ পিছত কোনোবাই কাৰোবাৰ পৰা চাইছে বুলি গম পাব লাগিলে বাহিৰত কাণত ধৰাই থ'ম বন্ধুবোৰৰ মাজতে এনেকুৱা সৰু সুৰা কাজিয়া হৈয়ে থাকে হয়নে নহয় শুন এই চাবছৰ মানুহ ঘৰ আছে যে সিহঁতৰ ঘৰত এই লমাই তমুলমি আছে পকা পকা পাৰিম কেতিয়া আজি স্কুল ছুটি হ'লে মানে সেইফালেদি যাম দেই নাই মই নাযাওঁ মোক গালি দিব মোক বায়ে মোক ক'লেও যাব নিদিয়া বেয়া কাৰণে ৰখি থাকিব দিছে হেৰাই থাকিম হেনো নহ'লে মই এই তই ভয় পান ৰাখি তই যাম একো নহয় মই তোক থৈ আহিম নহয় একদম জেগাত তোৰ ঘৰ পहुঁচাই দিম মই তোক মই চিনি পাওঁ ন ৰাস্তা চিন্তা নকৰিবি তাইকো চিন্তা নকৰিবি হাইট কোনে কথা পাতি আছ তহঁতি এইকেইটা এই মাজত বিটো আৰু ৰনটো তহঁত দুটা বেছি হৈছে কথা চাই আছোঁ মই খালি তহঁতক একে মাৰে এনেকুৱা এটা চাট দিম নহয় পিঠি বহল হ'ব ব'লা কাম পাৰিবলৈ যাওঁ না মই নাযাওঁ বুলি কোৱা নাই জানো গালি দিব মই সেয়াই থাকিম বাই ৰখি থাকিব কৈছে এই মই ঘৰত থৈ আহিম বুলি কোৱা নাই তই মুঠতে ঘৰ পালেগেই হয় হয়নে তই সেইকাৰণে নাযাবলৈ কৈছে ঐ কি হ'ল তহঁতৰ ঘৰলৈ নাযাওঁ নি আম পাৰিবলৈ যাম আমি এতিয়া ময়ো যাম আকৌ এই তই নালাগে ই এনেই মূৰ্খটো আমাৰ ঘৰত মায়ে ইয়াত মাতি পঠিয়াইছিলে আম পাৰিব আমাৰ ঘৰত সেইকাৰণে তই নালাগে যাবলৈ দে বেলেগ এদিন মাতিম তোক মায়ে আজি ইয়াতহে মাতি পঠিয়াইছে হ'ব বাৰু তেন্তে তহঁতি যা মই যাওঁ দেই বাই বাই এতিয়া বৰকৈ আদি দামী কেলৈ মাতি লৈছ সি আকৌ গ'লে মানে আম আমাৰ কাৰণে কমি যাব নে আমি তেতিয়াহ'লে অলপ বেছিকৈ আম পাম সি আকৌ 3টা হৈ গ'লে মানে কম হ'ব নে তেন্তে তাকনো কিয় লৈ নগ'লি মোৰ বেষ্ট ফ্ৰেণ্ড তইহে কিবা সি নেকি সেইকাৰণে মই তোৰ লগত যাওঁ বৈ যাওঁ এতিয়া আহিম সোনকালে আহিম যে কাইলৈ আমি সকলোৱে মানে তহঁতি চবে সোনকালে আহিবি খেলিম আহি পিনে সোনকালে আহিবি চবে আমাৰ ভাইটি ক'লৈ গ'ল জানো সি আমাৰ যে তাক ইয়াতে ৰখি থাকিব কৈছিলোঁ গ'ল চাগে ঘৰলৈ না সি অকলে যাব নোৱাৰে ঘৰলৈ মই সেইকাৰণে মোৰ কাৰণে ৰখি থাকিব কৈছিলোঁ হেৰাই থাকিব ক'ৰবাত কাৰোবাৰ লগত গ'ল চাগে চিন্তা নকৰিবি বৈ আমি ঘৰলৈ যাওঁ ঘৰত সি পালেগৈ চাগে লগৰ ল'ৰা আছে নহয় দেই সিহঁতৰ লগত গ'ল চাগে সিহঁতৰ ৰখি থাকিলে এতিয়া নেপাওঁ তাক ব'ল পালিহি তহঁতি মা ভাইটি আহিলেনে ভাইটি মানে তোৰ লগতে ভাইৰে নাহিব জানো ক'ত গ'ল ক'ত থৈ আহিলি তাক নহয় মই তাক ৰখি থাকিবলৈ কৈছিলোঁ স্কুল আৰম্ভ হোৱাৰ আগতে মোৰ কাৰণে ৰখি থাকিবি তই মই ওলাই অহালৈকে ক'লেও নাযাবি বুলি সি খালি গ'লগৈ মা মোৰ গাত একো ভুল নাই মই তাক ৰখি থাকিব কৈছিলোঁ মোৰ ছুটি হোৱালৈকে হ'ব তই এতিয়া কান্দি নাথাকিবি
মোৰ এই অজলা ল'ৰাটোক কোনোবাই ঠগি মেলি লৈ গ'ল নেকি, কোনোবাই কিডনেপ কৰিলে নেকি আকৌ? মই ঘৰত কোনোবা আছেনে, ওলাই আহিব পাৰিবানে? অঁ আছোঁ আহকচোন। অঁ আপুনি ল'ৰাটো ক'ত পালে? ইমান চিন্তাত আছিলোঁ। ক'ত পালে মানে আপোনাৰ ল'ৰাই মোৰ বাৰীৰ পৰা আম চুৰ কৰি খাই আছিলে। কি কথা ক'বলৈ আহিছে হে? মোৰ ল'ৰাই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। মোৰ ল'ৰাটো বহুত অজলা হয়, বহুত শান্তশিষ্ট, কেতিয়াও এনেকুৱা কাম কৰিবই নোৱাৰে। আপোনাৰ ল'ৰাই মোৰে বাৰীৰ পৰা আম চুৰ কৰি খাব আৰু আপুনি মোকেই গালি দিব? কি কথাহে হেনো? আপুনি ক'লে বুলিয়ে মই মানি ল'ম নেকি কিবা? মোৰ কথা বিশ্বাস নহয় যদি নিজৰ ল'ৰাকে সুধি নমৰেনো কিয়? বেটা তুমি তেনেকুৱা কাম কৰিছিলা জানো? অঁ মা, মই আম খাবলৈকে গৈছিলোঁ। এতিয়া শুনিলেতো বিশ্বাস হ'লতো, এতিয়া নিজৰ ল'ৰাৰ মুখেৰেই শুনিলে। আপুনি আমাক ক্ষমা কৰি দিব দেই, আমাৰ ভুল হৈ গ'ল। কিন্তু মোৰ মতে মোৰ ল'ৰাই কেতিয়াও এনেকুৱা কাম কৰিবই নোৱাৰে। শুন তুমি কৈ দিয়াচোন সঁচা কথাটো কি হ'লনো? মা, মই ৰন্টুৰ লগত গৈছিলোঁ। মই নাযাওঁ বুলিয়ে কৈছিলোঁ, কিন্তু ৰন্টুৱে মোক জোৰ জবৰদস্তি লৈ গ'ল। মই কৈছিলোঁ যে মই হেৰাই থাকি মোক বায়ে ৰখি থাকিবলৈ কৈছে, খালি সি মোক লৈ গ'ল। আৰু লৈ গৈ পিনে যেতিয়া এই খুৰাজন বাহিৰলৈ ওলাই আহিলে, সি মোক এৰি থৈ পলাই গ'ল। আৰু মই ক'লৈ যাওঁ মই ভাবিয়ে নেপালোঁ, সেইকাৰণে মই গছৰ তলতে কান্দি কান্দি বহি থাকিলোঁ। খুৰা মোক ক্ষমা কৰি দিয়ক, মই নাযাওঁ আৰু কেতিয়াও। ৰন্টুৰ লগত ফচি গ'লোঁ, আজিৰ পৰা ৰন্টুৱে কিবা ক'লে মই কেতিয়াও নকৰোঁ। অঁ শুন, নেকান্দিবা তুমি, নেকান্দিবা। তোমাক খুৰাজনে ক্ষমা কৰি দিব নহয়। আপুনি মোৰ ল'ৰাজনক ক্ষমা কৰি দিয়ক আৰু। হ'ব বাৰু, কিন্তু আপোনাৰ ল'ৰাক আৰু এনেকুৱা ল'ৰাৰ লগত থাকিবলৈ নিদিব। দেখিছেনে আপোনাৰ ল'ৰাটো ফচি গ'ল, সেইবোৰ টেঙৰ ল'ৰা বাচি গ'ল। শুনা ভাইটি, তুমি আৰু সেনেকুৱা ল'ৰাৰ লগত কেতিয়াও সংগ নল'বা। দেখিছা তোমাক কেনেকুৱা কৰিলে, সি তোমাক ফচাই থৈ পিনে গ'লগৈ। সেয়া তোমাৰ সঁচা বন্ধু নহয়, বিপদৰ বন্ধুহে সঁচা বন্ধু। তেওঁ বিপদত ফচোৱা বন্ধু। হ'ব বাৰু খুৰা, মই আজিৰ পৰা এনেকুৱা বেয়া কাম কেতিয়াও নকৰোঁ। সি যদি মোক কিবা বেয়া কাম কৰোঁ বুলিও কয়, তেন্তে মই তাক চিধাই কৈ দিম, মই নকৰোঁ মানে নকৰোঁৱেই। মোক যিমান ক'লেও মই নকৰোঁৱেই। ভাল ল'ৰা, হ'ব দিয়া, মই এতিয়া আহিছোঁ দেই।